বন্ধুসকল, আজি আমি আলোচনা কৰিম পৰিৱেশৰ পেডাগজি সেকশ্যনৰ যিকেইটা বিষয় আছে তাৰে আটাইকেইটাৰ ভিতৰত প্ৰথমটো কনচেপ্ট, মিনিং এণ্ড এপ্ৰ'চ অফ EVS। এইটোত আমি পঢ়িবলগীয়া কি আছে? প্ৰথমতে আমি কনচেপ্ট পঢ়িম, মিনিং পঢ়িম আৰু বিশেষকৈ গুৰুত্ব দিম এপ্ৰ'চেছ যিকেইটা আছে সেইকেইটাৰ বিষয়ে। এই এপ্ৰ'চটোৰ বিষয়ে বিভিন্ন ধৰণৰ কিতাপত মই চাইছোঁ, বিশেষকৈ ভালকৈ দিয়া নাই। গতিকে এপ্ৰ'চটোৰ বিষয়ে অতি গুৰুত্ব দি পঢ়িম, আলোচনা কৰিম। প্ৰথমে অলপ ধাৰণাৰ বিষয়ে চাওঁ। ধাৰণাত মই কেইটামান সাধাৰণ কথা কৈছোঁ। ইনভাইৰনমেণ্ট মানে কি? এজন ব্যক্তিৰ চাৰিওফালৰ যিটো অৱস্থা বা অৱস্থাৰ সমষ্টি, সেইটো হৈছে পৰিৱেশ। তাৰপিছত আমি পৰিৱেশ অধ্যয়ন বুলি ক'লে কি বুজোঁ? প্ৰাকৃতিক পৰিৱেশ, মানৱ সৃষ্ট পৰিৱেশ আৰু সিহঁতৰ মাজত যিটো সম্পৰ্ক, এই বিষয়ে যি অধ্যয়ন, তাকে পৰিৱেশ অধ্যয়ন বুলি কোৱা হয়। এতিয়া চাওক, এইবিলাক বেছি ইম্পৰ্টেণ্ট কথা নাই। ইয়াত এটা ইম্পৰ্টেণ্ট কথা কৈছোঁ, সেইটো হৈছে কি? প্ৰাকৃতিক পৰিৱেশৰ মূলতঃ চাৰিটা ভাগত ভাগ কৰা হৈছে। সেইটো হৈছে বায়ুমণ্ডল, তাৰপিছত এই বায়ুমণ্ডলৰ পিছত আপোনাৰ আহিব জলমণ্ডল, জলমণ্ডলৰ পিছত আহিব আপোনাৰ জৈৱমণ্ডল আৰু অশ্মমণ্ডল। এই চাৰিটা, এটমস্ফিয়াৰ, হাইড্ৰস্ফিয়াৰ, বায়'স্ফিয়াৰ আৰু লিথোস্ফিয়াৰ, এই চাৰিটা মণ্ডলত যে ভাগ কৰা হৈছে সেই বস্তুটো আমি জানিব লাগিব। তাৰপিছত এইকেইটা আপোনালোকে জানে, লিথোস্ফিয়াৰ মানে আপোনাৰ যিটো আপোনাৰ পৃথিৱীৰ খোলা যে আছে, এই পৃথিৱীটোৰ খোলা যে আছে, এই খোলাৰ মাটিৰ গঠনৰ সম্পৰ্কে যিটো অধ্যয়ন বা মাটিৰ তৰ সম্পৰ্কে যিটো অধ্যয়ন, সেইটো হৈছে লিথোস্ফিয়াৰ। বা হাইড্ৰস্ফিয়াৰটো জলৰ বিষয়ে, পানীৰ লগত যিটো হাইড্ৰস্ফিয়াৰ বা জলমণ্ডলটো জলৰ লগত। আকৌ বায়ুমণ্ডল বুলি ক'লে আপোনাৰ বায়ুৰ যিটো স্থৰ আছে, বায়ুৰ বিভিন্ন ধৰণৰ উপাদান বা বায়ুৰ কোনটো গেছ কিমান পৰিমাণ আছে, সেইবিলাকৰ অধ্যয়ন। আৰু জীৱমণ্ডল বুলি ক'লে কি, সেইটো এতিয়া চাওঁ। জীৱমণ্ডল বুলি আমাৰ জীৱসমূহৰ কেনেকৈ কি সৃষ্টি হয়, কিমানটা, ধৰক এজন ব্যক্তি হ'লে আপুনি ইণ্ডিভিজুৱেল বা ব্যক্তি হিচাপে কয়। তাৰপিছত কেইবাটাও হ'লে, ধৰক এটা মাছৰ ক্ষেত্ৰত এটা মাছ ইণ্ডিভিজুৱেল, এতিয়া বহুতকেইটা মাছ এটা পপুলেশ্যন সৃষ্টি হয়। ইয়াৰ পৰা এটা কুৱেশ্যন এনেকুৱা আহিব পাৰে যে আপোনাৰ তলৰ কোনটো শৃংখল শুদ্ধ, কোনটো চিৰিজ শুদ্ধ আছে, তেনেকৈ দিব পাৰে। এতিয়া প্ৰথমতে থাকিব লাগিব আপোনাৰ ব্যক্তি, তাৰপিছত ব্যক্তিসমূহ লগ লাগি হয় জনসংখ্যা, ব্যক্তিসমূহ লগ লাগি যদি জনসংখ্যা হয়, তাৰপিছত জনসংখ্যা লগ লাগি জাতি হয়, আকৌ জাতিসমূহ লগ লাগি পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি হয়, আকৌ কেইবাটাও পৰিস্থিতি তন্ত্ৰ যেতিয়া একেলগে হ'ব তেতিয়া বায়ামছৰ সৃষ্টি হ'ব, আকৌ কেইবাটাও বায়ামছ লগ লাগি হ'ব জীৱমণ্ডল। এইটো এটা ওলট পালটকৈ দিব, কোনটো শুদ্ধ, এনেকৈ প্ৰশ্ন আহিব পাৰে। এতিয়া এটা কথা মন কৰিব, ইনভাইৰনমেণ্টেল ছায়েন্স বুলি ক'লে আমি সাধাৰণতে যিটো পৰিৱেশ বুলি কওঁ সেইটো ইনভাইৰনমেণ্টেল ছায়েন্স। কিন্তু ইয়াৰ লগত যেতিয়া আমি আন কেইটামান বিষয় আলোচনা কৰিম, সেইটো হৈছে জীৱৰ, ধৰক পৰিৱেশৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰিবলৈ কিছুমান যে নীতি আইন কানুনৰ প্ৰয়োজন হ'ব, নাইবা এইবিলাকৰ সমস্যা সমাধান কৰিবলৈ টকা পইচা কেনেকৈ কৰিব লাগিব, নাইবা সামাজিকভাৱে কেনেকৈ গুৰুত্ব দিব লাগিব, সেইবিলাক বিষয়ে যে আলোচনা কৰিম, সেইটো হ'ব আমাৰ কি? ইনভাইৰনমেণ্টেল ষ্টাডিজ। ইনভাইৰনমেণ্টেল যিটো ষ্টাডিজ, যিটো আমি EVS বুলি কওঁ শ্বৰ্টলি, ইয়াৰ মেইন যিটো কথাটো সেইটো হৈছে কি, এটা ব্যাপক ৰূপ। তাৰমানে আমাৰ যিটো পৰিৱেশ আৰু সাধাৰণ পৰিৱেশ বুলি ক'লে আমাৰ যিখিনি বস্তু আহে, আকৌ পৰিৱেশ অধ্যয়ন বুলি ক'লে তাত এক্সট্ৰা বস্তু সামৰি লোৱা হয়। বন্ধুসকল, এতিয়া চাওক, আমি মিনিঙৰ বিষয়ে আলোচনা কৰিম। মিনিং মানে এতিয়া পৰিৱেশ শব্দটো প্ৰথমতে চাম। পৰিৱেশ শব্দটো যে আছে, এই শব্দটো আহিছে আপোনাৰ ইনভাইৰন শব্দৰ পৰা, যাৰ অৰ্থ হৈছে আমাৰ চাৰিওফাল, চাৰাউণ্ডিং বুলি কয়, যিটো ইংৰাজী শব্দ। এতিয়া আমি ইনভাইৰনমেণ্ট শব্দটো প্ৰথমতে ব্যৱহাৰ হৈছিল 1827 চাৰ্লিৰ দ্বাৰা, আৰু ইয়াৰ বৰ্তমান অৰ্থ, তাৰমানে আগতে অৰ্থটো বেলেগ অৰ্থ হিচাপে ব্যৱহাৰ হৈছিল ইনভাইৰনমেণ্ট শব্দটো, এতিয়া বৰ্তমান ব্যৱহাৰ হৈ আছে যিটো অৰ্থত সেইটো হৈছে 1956 চনত প্ৰথমতে ব্যৱহাৰ কৰা হৈছিল। বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম এপ্ৰ'চৰ বিষয়ে। এপ্ৰ'চ মানে কোনো এটা বস্তুৰ এপ্ৰ'চ বুলি কোৱাৰ লগে লগে সেই বস্তুটোক আমি কেনেকৈ সহজে আয়ত্ব কৰিব পাৰি বা কেনেকৈ সহজে ৰূপায়ণ কৰিব পাৰি, সেইটোক বুজায় পথ বা ৰাস্তা, এপ্ৰ'চ। এতিয়া চাওক, ইয়াৰ প্ৰথম এপ্ৰ'চটো হৈছে ইনভাইৰনমেণ্টেল ডিটাৰমিনিষ্টিক এপ্ৰ'চ। ডিটাৰমিনিষ্টিক মানে নিৰ্ণয়ক, তাৰমানে পৰিৱেশগত নিৰ্ণয়ক। এতিয়া চাওক, নিৰ্ণয়ক মানে হৈছে
আমি কিন্তু মানুহ হিচাপে পৰিৱেশক নিৰ্ণয় কৰিব নোৱাৰোঁ। তাৰমানে আমি থাকিম নে নাথাকিম বা আমি কি কৰিম সেইটো আমাক পৰিৱেশে নিৰ্ণয় কৰি দিয়ে। চাওক, আজি যদি হঠাৎ বৰষুণ হয় তেতিয়াহ'লে আমি বাহিৰলৈ যাব নোৱাৰিম। তেতিয়া পৰিৱেশে আমাক এটা অনুকূল পৰিৱেশৰ সৃষ্টি কৰি দিব। তেতিয়া আমি নিজে কোনো সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থা আহি যাব। গতিকে নিৰ্ণয়ক আমি নহয়, গতিকে পৰিৱেশ হৈছে নিৰ্ণয়। গতিকে ইনভাইৰমেণ্টেল ডিটাৰমিনিষ্টিক এপ্ৰ'চ এইটো হৈছে এটা অতি পুৰণি পদ্ধতি, আৰু ইয়াক পৃথিৱীকহে মানুহ বনাইছে। গতিকে পৃথিৱী মানুহৰ অধীনত যি কৰিব তাকে কৰিব যে বিচাৰিব সেইটো নহ'ব। প্ৰকৃতিয়ে যি কৰিব সেইটোহে হ'ব। গতিকে প্ৰতিকূল পৰিৱেশে মানুহক শিক্ষা দিয়ে। এইটোৱে বুজাইছে কি ইনভাইৰমেণ্টেল ডিটাৰমিনিষ্টিক এপ্ৰ'চ। এতিয়া ছেকেণ্ড অপশ্যনটোলৈ আহোঁ। তাৰ আগতে এটা কথা জানি ল'ব, যিটো আমাৰ ইনভাইৰমেণ্টেল ডিটাৰমিনিষ্টিক এপ্ৰ'চ যে আছে, এইটো হানষ্টিঙৰ দ্বাৰা প্ৰথম বৈজ্ঞানিক মহলত কি হৈছিল, সম্পূৰ্ণৰূপে সংগঠিত কৰিছিল। তাৰমানে এই বস্তুটোক তুলি ধৰিছিল, দাঙি ধৰিছিল, তেনেকুৱা কথা। বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম দ্বিতীয় এপ্ৰ'চটো বা অভিগমনটো। এইটো হৈছে টেলিঅলজিকেল এপ্ৰ'চ, যিটো উদ্দেশ্যবাদমূলক অভিগমন। ইয়াত কি কৰা হৈছে, এইটো আপোনাৰ যিটো এপ্ৰ'চ অভিগমন সেইটো আপোনাৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে। ইয়াত এইটো অভিগমনৰ মতে আপোনাৰ যিটো মানুহক শিক্ষা দিয়া হয় কিহৰ দ্বাৰা, কিছুমান ধৰ্মীয় নীতিৰ দ্বাৰা। তাৰমানে পৰিৱেশ সম্পৰ্কীয় কিছুমান শিক্ষা আছে, কিছুমান ধৰ্মত কিছুমান নীতি আছে যে গছ গছনিক ৰক্ষণাবেক্ষণ কৰিব লাগে, ৰক্ষণাবেক্ষণৰ লগতে ধৰক পূজাও কৰা হয় কিছুমান ধৰ্মত। গতিকে এই এপ্ৰ'চ মতে আপোনাৰ সেইটো কোৱা হৈছে। আৰু এইটো যিটো আছে এই বিশ্বাস মতে আপোনাৰ কি অভিগমন মতে, এই অভিগমন মতে মানুহে প্ৰাকৃতি আৰু পৰিৱেশৰ বাবে ইউৰোপৰ পৰা গোটেই বিশ্বতে বিয়পি পৰিছে। তাৰমানে আমাৰ ইউৰোপ মহাদেশ যে আছে, প্ৰাকৃতি আৰু পৰিৱেশৰ বাবে কি কৰিছে, ইউৰোপ মহাদেশৰ পৰা মানৱ সৃষ্টি আৰম্ভ হৈ মানুহৰ বিয়পি পৰিছে গোটেই বিশ্বটোতে। এইটো যিটো আপোনাৰ মতবাদ অভিগমন সেইটো মতে। বন্ধুসকল, এতিয়া আমাৰ তৃতীয় অভিগমন, সেইটো হৈছে কি পচিবিলিষ্টিক এপ্ৰ'চ, সম্ভাৱনামূলক অভিগমন। এইটো মতে মানুহ হৈছে কি প্ৰকৃতিৰ মূল শক্তিৰ যিটো শক্তিশালী মূল এজেণ্ট, মানুহক তাৰমানে শক্তিশালী মূল এজেণ্ট হিচাপে কোৱা হৈছে পচিবিলিষ্টিক এপ্ৰ'চ মতে। এইটো মতে কি, ধৰক মানুহে যদি বিচাৰে পৰিৱেশৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ যদি পজিটিভলি চাই সমাধান কৰিব বিচাৰে, সমাধান কৰিব পাৰে। এইটো মতে এই অভিগমন মতে আপোনাৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সুস্থিৰতাৰ বাবে কি কৰাইছে, সুস্থিৰতাৰ বাবে অৰ্থনৈতিক সুস্থিৰতাৰ প্ৰয়োজন আছে। যিকোনো এই আটাইকেইটা সুস্থিৰতাৰ বাবে অৰ্থনৈতিক সুস্থিৰতাৰ প্ৰয়োজন আছে। কিন্তু এতিয়া এটা ইম্পৰ্টেণ্ট কথা এইটো মনত ৰাখিবলগীয়া, সেইটো হৈছে এই অভিগমনটোৰ পৃষ্ঠপোষক হৈছে V.D. লেভলেছে। V.D. লেভলেছে হৈছে এই যিটো আমাৰ এপ্ৰ'চটো আছে পচিবিলিষ্টিক এপ্ৰ'চ, সম্ভাৱনামূলক অভিগমন, এই অভিগমনটোৰ পৃষ্ঠপোষক। এতিয়া তাৰপিছত আহিছোঁ আমি ফ'ৰ্থ নাম্বাৰ, ইকনমিক ডিটাৰমিনিষ্টিক এপ্ৰ'চ, অৰ্থনৈতিক নিৰ্ণয়ক অভিগমন। অৰ্থনৈতিক নিৰ্ণয়ক অভিগমন মতে আপোনাৰ কি হৈছে, প্ৰকৃতিৰ ওপৰত যে মানুহৰ প্ৰাধান্যতা, তাৰমানে মানুহে প্ৰকৃতিক কণ্ট্ৰল কৰিব পাৰে, সেইটো আপোনাৰ ইক'লজিকেল এপ্ৰ'চৰ যিটো আছে সেইটো মতে হৈছে মানুহ আৰু পৰিৱেশ এজন আনটোৰ ওপৰত নিৰ্ভৰশীল। এইটোৰ ওপৰত নিৰ্ভৰশীল, যেনেকৈ পৰিৱেশ মানুহৰ ওপৰত নিৰ্ভৰশীল, মানুহৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। কেনেকৈ ধৰক বিভিন্ন ধৰণৰ সম্পদ আহৰণৰ ক্ষেত্ৰত মানুহ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল, তেনেকৈ ধৰক প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পৰিৱেশ মানুহৰ ওপৰত নিৰ্ভৰশীল। এতিয়া যদি পৰিৱেশ ধ্বংস কৰি দিয়ে মানুহে, তেতিয়াহ'লে প্ৰাকৃতিক পৰিৱেশ ধ্বংস হৈ যাব, তেনেকুৱা কথা। এই অভিগমন মতে প্ৰাকৃতিক সম্পদৰ কম ব্যৱহাৰ আৰু পুনৰ ব্যৱহাৰত গুৰুত্ব দিয়া হয়। আৰু এই অভিগমনৰ পৃষ্ঠপোষক হৈছে C.C. পাৰ্ক। মনত ৰাখিবলৈ বস্তু হৈছে পৃষ্ঠপোষক C.C. পাৰ্ক, আৰু ইয়াৰ মূল কাম হৈছে কি এই অভিগমন আপোনাক গুৰুত্ব দিয়া সম্পদৰ কম ব্যৱহাৰ আৰু পুনৰ ব্যৱহাৰৰ ওপৰত। তাৰপিছত আমাৰ লাষ্ট যিটো এপ্ৰ'চ, এইটো হৈছে জিঅ'গ্ৰাফিকেল এপ্ৰ'চ। জিঅ'গ্ৰাফিকেল এপ্ৰ'চ মতে আপোনাৰ কি ভূতত্ত্বমূলক অভিগমন। এইটো মতে আপোনাৰ যিটো আপোনাৰ জিঅ'গ্ৰাফী আছে, জিঅ'গ্ৰাফীয়ে কি কৰে, জিঅ'গ্ৰাফীয়ে আপোনাৰ যিটো পৰিৱেশৰ শিক্ষাত বিভিন্ন ধৰণে সহায় কৰে। পৰিৱেশৰ বিভিন্ন ধৰণৰ ধৰক বস্তুবিলাক জনাত,
বিভিন্ন বিষয়সমূহ জনাত জিঅ'গ্ৰাফিয়ে সহায় কৰে। অহা ভিডিঅ'টোত আপোনালোকে পাব নেচাৰ এণ্ড স্কোপ অফ এনভাইৰমেণ্টেল ষ্টাডিজ, তাৰপিছত অবজেক্টিভ অফ এনভাইৰমেণ্টেল ষ্টাডিজ, আৰু 3rd নম্বৰ ভিডিঅ'টোত আপোনালোকে পাব এ প্ৰচেছ অফ টিচিং এনভাইৰমেণ্টেল ষ্টাডিজ। এটা গুৰুত্বপূৰ্ণ কথা মনত আহিব কি ইয়াতো আছে এপ্ৰ'চ আছে, ইয়াতো আছে এপ্ৰ'চ, এই দুটা সম্পূৰ্ণ বেলেগ বস্তু। কিছুমানে অকল এই এপ্ৰ'চ অফ টিচিং এনভাইৰমেণ্টেল ষ্টাডিজহে পঢ়িছে, এই এপ্ৰ'চ অফ এনভাইৰমেণ্টেল ষ্টাডি পঢ়া নাই। গতিকে আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ' যিটো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ পৰৱৰ্তী বস্তুসমূহ আপোনালোকলৈ যায়। গতিকে এইখিনি আছিল, ধন্যবাদ, আজিলৈ ইমানে।